Hello friends, welcome to my channel DTV Assam. মোৰ লগত আছে অভিষেক। আজি আমি আপোনালোকক লৈ আহিছোঁ বেকফ্লিপৰ টিউটৰিয়েল। বেকফ্লিপ কেনেকৈ ষ্টেপ বাই ষ্টেপ কৰিব তাৰ বিষয়ে আপোনালোকক জনাম। ভিডিঅ'টো চালে আপোনালোকে গম পাব কেনেকৈ বেকফ্লিপ ষ্টেপ বাই ষ্টেপ কৰিব পাৰি। ফ্ৰেণ্ডছ, বেকফ্লিপ কৰাৰ আগত আপুনি বডিটো কেনেকৈ মুভ কৰিব তাৰ বিষয়ে আপোনালোকক ভিডিঅ'টোত জনোৱা হ'ব। আৰু বেকফ্লিপ কৰাৰ আগত কিছুমান এক্সাৰচাইজ খুবেই দৰকাৰী। বেকফ্লিপ বুলি নহয়, সকলো মানে জিমনাষ্টিকৰ সকলো ফ্লিপ কৰাৰ আগত এক্সাৰচাইজ কৰিলে খুবেই ভাল। ফ্ৰেণ্ডছ, বেকফ্লিপ হওক বা যিয়ে ফ্লিপ নহওক তাৰ আগত বডি ৱাৰ্ম আপ কৰাটো খুবেই জৰুৰী। যিকোনো ফ্লিপেই নামৰক আপুনি ৱাৰ্ম আপ প্ৰথম কৰিব লাগিব। ফ্ৰেণ্ডছ, বেকফ্লিপ হওক বা যিয়ে ফ্লিপ নহওক তাৰ আগত বডি ৱাৰ্ম আপ কৰাটো খুবেই জৰুৰী। যিকোনো ফ্লিপেই নামৰক আপুনি ৱাৰ্ম আপ প্ৰথম কৰিব লাগিব। ফ্ৰেণ্ডছ, আহক আমি ৱাৰ্ম আপখিনি কৰি লওঁ। ফ্ৰেণ্ডছ, বেকফ্লিপৰ প্ৰথম ষ্টেপ আপুনি প্ৰথম এনেকৈ ল'ব, লৈ জাষ্ট এইটো হা, জাষ্ট এইটো আৰু চাই লওক এইটো ফাৰ্ষ্ট ষ্টেপ কৰিলোঁ আমি। এতিয়া লৈ ছেকেণ্ড ষ্টেপ আমি কি কৰিম, এনেকৈ ল'ম, শুই যাম, হাত পিছপিনে যাব, গোটেই বডিটো ওপৰলৈ দাঙিম, এইটো কৰিলোঁ হা। এতিয়া আমি ভৰিটো হ'ল চেকেণ্ড ষ্টেপ কৰিলোঁ। এবাৰ হ'লে থাৰ্ড ষ্টেপ কেনেকৈ কৰিব, এনেকৈ ল'ব, এনেকৈ ল'ব, এনেকৈ ল'ব, হাত ভৰি পিছপিনে লাগিব লাগে, এইটো ল'ব, ফাৰ্ষ্ট ষ্টেপ কৰিলোঁ, ছেকেণ্ড ষ্টেপ কৰিলোঁ, থাৰ্ড ষ্টেপ কৰিলোঁ। এতিয়া আছোঁ ফ'ৰ্থ ষ্টেপ কি কৰিব, এই ল'ব, দুটা এইটো কৰিব, আকৌ এবাৰ দেখুৱাই দিব, এইটো কৰিব। ফ্ৰেণ্ডছ, আমি 4টা ষ্টেপ কৰিলোঁ। এতিয়া এইটো 5 নম্বৰ ষ্টেপ হ'লোঁ। 5 নম্বৰ ষ্টেপ কি কৰিব, বডি ষ্ট্ৰেচ থাকিব লাগে, জাষ্ট জাম্প কৰিব চেষ্টা কৰিব। ফ্ৰেণ্ডছ, আমি ষ্টেপ কেইটা কৰিলোঁ। এতিয়া আহিছোঁ গোটেই বেকফ্লিপটো কেনেকৈ কৰিব চাওক। তো ফ্ৰেণ্ডছ, আপোনালোকে বেকফ্লিপ ট্ৰাই কৰক।
আৰু কৰিব পাৰিছেনে নাই কমেণ্ট বক্সত কমেণ্ট কৰিব। বেলেগ আৰু ক'ব লগা একো নাই, জাষ্ট এটা কথা মনত ৰাখিব, আমি প্লেটফৰ্মটো বেলেগ হ'ল। আপোনালোকে যদি ফাৰ্ষ্ট বেকফ্লিপ শিকিব খুজিছে তেতিয়াহ'লে এটা কাম কৰে, আপুনি যিমান পাৰে সিমানক এটা ছেফটি জেগা চাই ল'ব। ছেফটি জেগা চাই লৈ তাত প্ৰেক্টিছ কৰিব। মানে অলপমান বহুত ক'ব গ'লে ডেঞ্জাৰে হয়, আৰু আমি সেনেকৈ কৰিছোঁ আৰু কিবাকৈ হ'লেও। আপোনালোকে যদি কৰে নহয় ছেফটি জেগাটো চাই ল'ব। বেলেগ ক'ব লগা একো নাই, যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। কৰি দিব।